কবিতাৰ শিৰোনাম জীৱন মুৰ্দাবাদ। কবি সঞ্জয় দেৱ মৌ। আবৃত্তি কংকন বৈশ্য। দেউতা, মোক ক্ষমা কৰি দিব দেউতা। মই তোমাৰ আদৰ্শক হত্যা কৰিবলৈ ওলাইছো। মা, মই তোমাৰ আশা সপোনবোৰ বিলুপ্ত কৰিবলৈ ওলাইছো। মই জীৱন যুঁজত হাৰি গলো দেউতা। উশাহবোৰ যেন ছুটি হৈ আহিছে, হৃদয়খনেও যে উকা মাৰিছে। এচেৰেঙা ৰদালিৰ তৃপ্তি নোহোৱা হৈছে। এতিয়া মাথো নিয়তিৰ আলহী হবলৈ লৈছো। মায়া মোহে যেন টনা আজোৰা কৰিছে মোক। নিশব্দ চিঞৰত বুকুখন ছাপ মাৰি ধৰিছে দেউতা। মোৰ হৃদয়ত বাজি থকা বিষাদৰ মাদলৰ শব্দৰ লগত কোনো শব্দত তুলনা কৰিব নোৱাৰি অ' মা। মোৰ জীৱনৰ বিচিত্ৰ ৰংগমঞ্চখনৰ অভিনয়বোৰ অন্যতম ব্যতিক্ৰমী আছিল চাগে। হয়তো পুত্ৰৰ মুখাগ্নি কৰিবলৈ তোমাৰ চাগে হাত কঁপিব নো দেউতা। কিন্তু তুমি দুখ নকৰিবা দেউতা। আমি বৰ পৃথিৱীৰ মায়াবী আলহীয়ে এদিনতো পৃথিৱীৰ পৰা আঁতৰি যাবই লাগিব। মা, নাকান্দিবা অ'। মোৰ অস্তিত্ব অনুভৱ কৰিলে এবাৰ আকাশলৈ চাবাচোন। এটি উজ্জ্বল তৰা হৈ জিলিকি থাকিম। সদায় সদায় তোমালোকক চাই থাকিম সৌদূৰ দিগন্তৰ পৰা। এটি তোমালোকৰ সোণ।